নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোটো পাৰ্বি ইউটিউব চেনেল চাই থকাৰ বাবে এই মুহূৰ্তত জনাবলৈ ওলাইছে ডাঙৰ খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু খুবেই ভয়ংকৰ খবৰ। এই মুহূৰ্তত জনাবলৈ ওলাইছে 2024 বৰ্ষৰ যিটো মেট্ৰিক পৰীক্ষা আছিলে, 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহ'ব বুলি কৈছিল, কিন্তু ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা নতুন জাননী জাৰি কৰাৰ পিছতে ছাত্ৰ ছাত্ৰীসকল তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে যে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা যদি অনুষ্ঠিত নহয়, নতুন জাননী কিয় জাৰি কৰিলে আৰু অতি কম সময়ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ এক্সাম দিব। ইয়াত ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে শিক্ষা বিভাগৰ বিৰুদ্ধে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। এই মুহূৰ্তত জনাবলৈ ওলাইছে যে 2024 বৰ্ষৰ যিটো মেট্ৰিক পৰীক্ষাৰ নতুন নিয়ম আছে, তাত 4টা বিষয়ত থাকিব OMR চিট আৰু OMR চিটৰ বেষ্টৰ ওপৰত এক্সাম অনুষ্ঠিত হ'ব 2024 বৰ্ষত। আৰু কোৱা হৈছে যে 2024 বৰ্ষৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ'ব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। কিন্তু ছাত্ৰ ছাত্ৰীসকলে ইমান দিনে প্ৰিপাৰেশ্যন লোৱা নাছিল, যিহেতু কোৱা হৈছিল এক্সাম অনুষ্ঠিত নহয় 2024 বৰ্ষৰ পৰীক্ষা। যদিও এক্সাম অনুষ্ঠিত হয়, এইটো স্কুলত অনুষ্ঠিত হ'ব, কিন্তু চেণ্টাৰত এক্সাম অনুষ্ঠিত নহয়। এইটো সঠিককৈ কোৱা নাছিল যে এক্সাম অনুষ্ঠিত হ'ব নে নহয়। আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে নতুন জাননী পাই ছাত্ৰ ছাত্ৰীসকলৰ বিভাগত পৰিছে যে কি কৰিব। মাথো 4 মাহৰ পৰিয়ে